নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2020 চনত CBSEৰ পৰীক্ষা দিবলৈ বিচাৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় মানৱ সংসাধন মন্ত্ৰালয়ে ঘোষণা কৰিছে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা। আৰু কেতিয়া অনুষ্ঠিত হ'ব CBSE পৰীক্ষা এই সন্দৰ্ভত এই ভিডিঅ'ৰ সবিশেষ জনাম। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰোনাৰ ত্ৰাসৰ মাজতে শুকুৰবাৰে কেন্দ্ৰীয় মানৱ সংসাধন মন্ত্ৰালয়ে CBSEৰ পৰীক্ষাৰ তাৰিখৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰে। শুকুৰবাৰে ঘোষণা কৰা হৈছে যে CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা 1 জুলাইৰ পৰা 15 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব। উল্লেখ্য যে এই বৰ্ষৰ CBSEৰ পৰীক্ষা অনুষ্ঠিত নহয় বুলি চৰ্চা চলি থকাৰ মাজতে যোৱা 30 এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা হ'ব বুলি স্পষ্ট কৰি দিছিল। কেন্দ্ৰীয় মানৱ সংসাধন মন্ত্ৰালয়ে লগতে ঘোষণা কৰিছে যে CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ 29টা গুৰুত্বপূৰ্ণ বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ তেওঁলোক সাজু হৈছে।